টেম্পুত গৈ আছোঁ, টেম্পুত অটোত গৈ আছোঁ। এতিয়া আমি গৈছোঁ ষ্টেডিয়ামক লগি, মানে কালি যোনখন মেচ আছে তাত টিকটটো আনিব। ইয়াতে গাড়ী অত্যাচাৰ গৰম, বহুত ভয়ানক গৰম ইয়াতে। 40 ডিগ্ৰী প্লাছ আছে আজি। এই বৰ্তমান আছে আমি হায়দৰাবাদত। আপোনালোকে ষ্টেডিয়াম যাই লগ পাই আছোঁ। ইয়াত ট্ৰেফিক একো নাই গাড়ী, যাই যি ইচ্ছা চলালে হ'ল গাড়ী বাইক। চাওক হেলমেট চেলমেট একো ৰাখে। তো এই আৰু বাকী জেগাবিলাক ইমান লেতেৰা নহয়, ইমান চাফাও নহয়। যাই লগ পাই আছোঁ ৰ'ব। কিবা অটোখনত গেছ শেষ হৈছে, তো তাতে পূৰা ঠেলি আছে অটো। চেচ দে গাইছ এই গৰমত বঢ়িয়া। এনে নাটক দেখুৱাইছে অটো আজিও। এই আমি সেই তাত মেট্ৰত গেলি ভাল হ'লে হয়, আহোঁতে মেট্ৰত আহিম দে। কি হে হৈছে গেছ নেকি? ইমান গৰম তাতে আৰু এই পল্লো সেই মাত্ৰ সেই। তো গাইছ আগত যাই লগ পাই আছোঁ ৰ'ব আপোনালোকক অলপ। কি নাটক হয় দেখাম। গাড়ী সেই অটোখন কিবা বেয়া হৈছে, পাংচাৰ হৈছে নেকি, এনেকৈ গেছ শেষ হৈছে। তো ইয়াক কাৰণে পইচা দি দিলোঁ, বেয়া লাগে ন, কষ্ট কৰি আহিছে যে। দি পেলাই তো এই বেলেগ এখন অটোত যাই আছোঁ এতিয়া, ৰাজীৱ গান্ধী ষ্টেডিয়ামত। কিবা আৰু টিকটটো পাওঁ নে নাপাওঁ চাওঁ যায়। তো ভাই বহুত ভয়ংকৰ গৰম দেই ইয়াত। এইটো কিবা তাৰমানে গৰম কিবা গেছ হৈ আছে, সেইটো কিবা সেনেহেন টাইপ লাগে। কিন্তু গাইজ ইয়াত মানে চব্জি হওক, ফল ফুল হওক, তো দাম বহুত কম ইয়াত না। চব্জি ফলৰ দাম বহুত কম। এইবিলাক চাব পাৰে ৰাস্তাৰ কাষে কাষে ফল চল, চব্জি তব্জি, কাপোৰ চাপোৰৰ দাম কম। মেবি আজি গধূলি গম পাম, মানে গধূলি এপাক ওলাই আহিম। তো আপোনালোকে চাই থাকক ভিডিঅ'ত। रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया। তো গাই এয়া চানৰাইজাৰ্ছ হায়দৰাবাদ টিম আহি পালে। গাইজ পুৰা টাইমত আহি পাইছোঁ। আমি আহি পালোঁ এয়া ষ্টেডিয়াম। তো আহি গম পালোঁ যে ইয়াত বোলে টিকেট দিয়া নাই। টিকেট দি আছে জিমখানা ক্ৰিকেট ষ্টেডিয়াম। ইয়াৰ পৰা মোটামুটি 10 কিলোমিটাৰ দূৰ। এনেই ইমান গৰম। তো উবেৰকে বুক কৰি দিয়া। দি দিয়া কিবা। তো এনেই গৰমত অৱস্থা বেয়া। 13-10 কিলোমিটাৰ যাব লাগিব বুজিছে আৰু আজি। এইপিনে মানে জাৰ্চি আছে, বেছি আছে। টিকট নাই, ইয়াতো টিকট নাই, একদম খালী। তো তাত আশা এটা আছে, যাই চাওঁ কি হয় কি নহয়। তো আপোনালোকক কৈ আছোঁ ৰ'ব। গাইছ ইয়াত ৰখি আমি কুঁহিয়াৰৰ ৰস খালোঁ। এইপিনে আছে এটা মন্দিৰ বহুত ধুনীয়া, গণেশ মন্দিৰ হ'ব। তো বহুত ভাল লাগিছে মন্দিৰটো। লগতে এটা মন্দিৰটো একেলগে 40 का দিছে। তো আমি এখন দোকানত আহি গ'লোঁ। ইয়াত অনলি চিপছ। তো ঘৰত বনোৱা চিপছ, এইবিলাক চব চিপছৰ ভেৰাইটি আছে। তো লৈ চাওঁ ৰ'ব কেনেকুৱা লাগে খাই, ভাল লাগিলে আৰু ল'ম। তো ইয়াত এটা কুকুৰ মুৰ্গী আছিল, ক'ত বা গ'ল, আপোনাক দেখাব ওলাইছিলোঁ পলাল। ক'ত এইটো মুৰ্গীটো চাওক, কি বুলি ক'ব এইটো। এইবিলাক খাই যায় ন গাইছ, ৰুমত যে লগ পাই আছোঁ। তো গাইছ আমি এতিয়া ফাইনেলি আহি গ'লোঁ মানে হোটেল ৰুম। তো আজি য'ত গৈছিলোঁ তাতে মানে সেই তোমাৰ আপোনাৰ মানে কি বুলি কয়, কিবা হৈছিল এটা। তো বন্দে ভাৰতে আমাক এতিয়াও চাট মানে পাহৰিব দিয়া নাই। তো যিয়ে নহওক গাইজ আমি গৈছিলোঁ আজি। তো তাতে সেই হ'ল মানে বক্স অফিচ এটাই, আৰু সেইটো হ'ল চিকাম্বাৰ নে কিবা এখন জাগাত আছিল, জিমখানা ষ্টেডিয়াম। তাত মানে যাব লাগিব, তাৰে পৰা 10 কিলোমিটাৰ দূৰ। বহুত গৰম, তো দাদাৰো গাটো ইমান ভাল লগা নাই, মোৰো সিমান এটা খাচ ভাল লগা নাই। তো সেইকাৰণে গুচি আহিলোঁ আৰু কিবা এনে চিপছ লৈ আহিছোঁ ইয়াৰে। খাই খাম ৰ'ব, স্পেচিয়েল চিপ। মজা লাগিছে। আপুনি আহিলে এইটো খাবই খাব মানে।